my cuties and welcome back to my YouTube channel. আজি মই আপোনালোকৰ আগত দেখাবলৈ আছো স্মোকি আই কেনেকৈ কৰে আৰু স্মোকি আই কৰাৰ পাঁচটা টেকনিক আৰু যদি আপোনালোকে চাই ভাল পায় ভিডিওটো তেতিয়াহলে লাইক কৰিব শেয়াৰ কৰিব আৰু আইব্ৰো কাৰণে মই এটা ইউজ কৰিছো ব্ৰাউন শেড এনাৰ্জি ইয়া যদি আগৰ ভিডিওটো আপোনালোকে চোৱা নাই তাত সব ফুল ডিটেইলছ আছে আৰু এতিয়া মই আইব্ৰোটো অলপমান ডাৰ্ক কৰি লৈছো শেপ পট আনিছো দেন মই দেখাম স্মোকি আই কৰাৰ ভিডিও মুখত মই এতিয়ালৈকে খুব ইউজ কৰা নাই জাষ্ট মই ক্ৰীম লগাই থৈছো কজ আজি অকণ মই চকুৰ মেকআপৰ ভিডিও দিম যিহেতু সেইটো কাৰণে আইব্ৰো লৈ অলপমান এনেকৈ ব্ৰাছ কৰি মিলাই ল'ম ব্লেকটো এপ্লাই কৰিলোঁ এনেকৈ ছাইডত ধুনীয়াকৈ ব্লেণ্ড কৰিব লাগিব
কনচিলাৰ এপ্লাই কৰা হৈ গ'ল এতিয়া মই ইউজ কৰিম ইয়াতে অলপমান গ্লিটাৰ্ছ তো actually rati korilu to ever light to besi hoise ever light to kom hoise so sorry for that So মই এপ্লাই কৰিলোঁ অলৰেডি আইলাইনাৰ আৰু মাস্কাৰা তাৰপিছত এতিয়া মই লগাম আইলেছেছ কিন্তু তাৰ আগতে অলপমান কাৰ্ল কৰি ল'ব লাগিব চ' দেখাইছোঁ কেনেকৈ অলৰেডি মোৰ আইলেছটো কাৰ্ল কৰা হৈ গৈছে এতিয়া মই ইউজ কৰিম আইলেছেছ তাৰ কাৰণে লৈছোঁ এইটো হুডা বিউটি B7 আইলেছ